জুবিন দাক কোনে মাৰিছিলে গম পাইনে? এইটো হিমন্ত বিশ্ব শৰ্মাৰ চাল হয় নেকি? আৰু তাক মই সমষ্টি জালে পৰি জ্বলাই দিম। এইটো বাজাৰ সঁচা নেকি? তাই ভোট বিজেপি নাপায়, নাপায়। কংগ্ৰেছে পাব। কোনে পাব? কংগ্ৰেছ। কংগ্ৰেছ। গৌৰৱ গগৈ। অ' তৰুণ গগৈ ল'ৰাৰ নাম কি? গৌৰৱ গগৈ পাব। মই বিজেপি বহুত ভাল পাইছিলোঁ। তাক মাৰাৰ পিছত হিমন্ত কেনেকুৱা মাৰিব? হিমন্ত মাৰা নাই নহয়। আৰে চাল আছে, চাল আছে। মানুহ আছে, এনে চাল বহুত আছে। আৰু কৰ্মীক হিমন্তটো চৰকাৰ হয়, কেনেকুৱা মাৰিব? চৰকাৰৰ টকা আছে, মানুহ পঠাই দিলে কি বাহিৰত কি বাহিৰতো প্লেনত যাব পাৰে না, সি মানুহ পঠাই দিছে, তাক পানীত ডুবাই মাৰি দিয়ে। তো আপুনি কেনেকুৱা গম পালে হিমন্ত মাৰিছে বুলি? আৰে মই চব কেল আছে, নেটত চাইছোঁ। হয় নেকি? মোবাইল আছে নেকি? মোবাইল মোৰ ঘৰত টেবলেট আছে। টেবলেট? মই এনেকুৱা চলোঁ বুলি মোৰ পকেট এটা নাই, মই মোবাইল হাতত নকৰোঁ, মোৰ এটা হাত আছেতো। তো জুবিন দাৰ কাৰণে এতিয়া কি ক'ব? সেইটো গুচি গ'ল। গৰমি জুবিনৰ পৰা মই জুবিনৰ ঘৰৰ পৰা মই টকা লোৱা ল'ৰা। জুবিন দা পইচা দিছিলে নেকি? মই 5 বাৰ মোৰ চকল তাৰ চকল একে। আচ্ছা আচ্ছা। আৰু মই তাৰ পৰা টকা লৈ আহোঁ মাহত। আৰু গৰমি তাৰ ঘৈণীয়েক, তাৰ ল'ৰা ছোৱালী নাই, তাৰ মাহীৰ ল'ৰা আছে, সি চিতাজোৰ সোণাপুৰ। তাক যোনটো জ্বলাইছিল গুৱাহাটী সোণাপুৰ যোৰাবাট পাৰ হৈ সোণাপুৰত জ্বলাইছিল। পুৰা পাব্লিক ভৰ্তি, 1 লাখৰ ওপৰত পুৰা। এতিয়াতো আমাৰ মাজত জুবিন দা নাই, এতিয়া কেনেকুৱা লাগে? এতিয়া মই আছো না চাগে পাখি পাখি মান, এইকাৰণে মই হয়নে? আহো দে মা, দিদি আহো। ঠিক আছে। জুবিন দাক কোনে মাৰিছিলে গম পাইনে? এইটো হিমন্ত বিশ্ব শৰ্মাৰ চাল। হয় নেকি? আৰু তাক মই সমষ্টি জালে পৰি জ্বলাই দিম। এইটো বাজাৰ সঁচা নেকি? তাই ভোট বিজেপি নাপায়, নাপায়। কংগ্ৰেছে পাব। কোনে পাব? কংগ্ৰেছ। কংগ্ৰেছ। গৌৰৱ গগৈ। তৰুণ গগৈ ল'ৰাৰ নাম কি? গৌৰৱ গগৈ পাব। মই বিজেপি বহুত ভাল পাইছিলোঁ। তাক মাৰাৰ পিছত হিমন্ত কেনেকুৱা মাৰিব? হিমন্ত মাৰা নাই নহয়। আৰে চাল আছে, চাল আছে। মানুহ আছে, এনে চাল বহুত আছে। আৰু কৰ্মীক হিমন্তটো চৰকাৰ হয়, কেনেকুৱা মাৰিব? চৰকাৰৰ টকা আছে, মানুহ পঠাই দিলে কি বাহিৰত কি বাহিৰতো প্লেনত যাব পাৰে না, সি মানুহ পঠাই দিছে, তাক পানীত ডুবাই মাৰি দিয়ে। তো আপুনি কেনেকুৱা গম পালে হিমন্ত মাৰিছে বুলি? আৰে মই চব কেল আছে, নেটত চাইছোঁ। হয় নেকি? মোবাইল আছে নেকি? মোবাইল মোৰ ঘৰত টেবলেট আছে। টেবলেট? মই এনেকুৱা চলোঁ বুলি মোৰ পকেট এটা নাই, মই মোবাইল হাতত নকৰোঁ, মোৰ এটা হাত আছেতো। তো জুবিন দাৰ কাৰণে এতিয়া কি ক'ব? সেইটো গুচি গ'ল। গৰমি জুবিনৰ পৰা মই জুবিনৰ ঘৰৰ পৰা মই টকা লোৱা ল'ৰা। জুবিন দা পইচা দিছিলে নেকি? মই 5 বাৰ মোৰ চকল তাৰ চকল একে। আচ্ছা আচ্ছা। আৰু মই তাৰ পৰা টকা লৈ আহোঁ মাহত। আৰু গৰমি তাৰ ঘৈণীয়েক, তাৰ ল'ৰা ছোৱালী নাই, তাৰ মাহীৰ ল'ৰা আছে, সি চিতাজোৰ সোণাপুৰ। তাক যোনটো জ্বলাইছিল গুৱাহাটী সোণাপুৰ যোৰাবাট পাৰ হৈ সোণাপুৰত জ্বলাইছিল। পুৰা পাব্লিক ভৰ্তি, 1 লাখৰ ওপৰত পুৰা। এতিয়াতো আমাৰ মাজত জুবিন দা নাই, এতিয়া কেনেকুৱা লাগে? এতিয়া মই আছো না চাগে পাখি পাখি মান, এইকাৰণে মই হয়নে? আহো দে মা, দিদি আহো। ঠিক আছে।